নমস্কাৰ অহো এই যে মাতটো দিলো হাস্যকৰ হ'ব পাৰে আপোনালোকৰ কাৰণে কিছুমানৰ কাৰণে কিন্তু আমাৰ অসমৰ ৰাইজে মানে এই মাতটো কোনটো সংগঠনৰ হয় কোনটো নেতাই আমাৰ দিয়ে কোনটো দলৰ হয় লেই এই যে মাতটো আমাৰ এই কিছুমান মানে টেগলাইন বিলাক যে আমাৰ আৰম্ভ হয় মানে কিবা মানে অগণতান্ত্ৰিক কথা হলে যিকোনো কিবা বিষয় হলে বা মানে ৰাজপথৰ তীব্ৰ প্ৰতিবাদ তীব্ৰ আন্দোলন যেতিয়া গঢ়ি তোলা হয় তেতিয়া এই লেই মাতবিলাক আমি শুনিব পাওঁ আমাৰ এইটো হল আমাৰ সংগঠন আমাৰ বহুত ডাঙৰ সংগঠন আমাৰ সদৌ অসম ছাত্ৰ সন্থা তাৰে আমাৰ সকলোতকৈ ডাঙৰ নেতা আমাৰ মিষ্টাৰ সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াক আজি মানে আমি বিচাৰি আছো তেখেতক দেখা পোৱা নাই মই সেইকাৰণে ভাবিলো বুলি ক'লে তেখেতক ক'ৰবাত দেখা পাওঁ নেকি তেখেত ওলাই আহে নেকি তেখেতক মানে আমি বিচাৰি আছো আজি বিচাৰি থকাৰ কাৰণটো হ'ল তিনিচুকীয়াত যে শিক্ষয়িত্ৰী এগৰাকীক মানে শিক্ষাৰ্থীৰ সন্মুখত মাটিত লেপেট খাই হাতযোৰ কৰি কিনে ক্ষমা খুজিবলগীয়া হ'ল আজি তেখেতক আমি দেখা পোৱা নাই মানে তেখেতে প্ৰতিবাদ কৰাটো দূৰৰ কথা তেখেতৰ মাত এষাৰ আমি শুনা নাই মানে তেখেত ক'ত আছে ডাঙৰীয়া আপুনি ক'ত আমি বিচাৰি আছো আমি বিচাৰি আছো ডাঙৰীয়া আপোনাক লেই বুলি কৈ আছো আমি সেই শিক্ষাৰ্থীখিনি যাৰ সন্মুখত তাৰমানে শিক্ষাগুৰু এগৰাকীয়ে মাটিত আঁঠু কাঢ়ি কেনে মাটিত দীঘলীয়া হৈ পিনে হাতযোৰ কৰি ক্ষমা খুজিব লগা হৈছে কাৰণ যিয়েই নহওক মাচুল সংগ্ৰহ হওক বা কাৰণ যিয়েই নহওক শিক্ষয়িত্ৰী এগৰাকীয়ে যদি এনেকে আঁঠু কাঢ়ি কেনে শিক্ষাৰ্থীৰ সন্মুখত যদি এনেকে ক্ষমা খুজিবলগীয়া হৈছে তেনেহলে সেইটো লেই সিহঁতক দিয়াটো বহুতেই তুচ্ছ কথা সিহঁতৰ ভৱিষ্যতৰ কথা বাদে দিছে সিহঁতৰ বৰ্তমানে ঘূণে ধৰা হৈ গৈছে সেইবোৰ শিক্ষাৰ্থী বুলি ক'ব নোৱাৰো কিয় জানেনে এটা সময় আছিলে হয়তো আমিও সেইটো পোৱা নাছিলো কিন্তু আমাক মা দেউতাই কৈছিলে আমি শুনিছিলো এটা সময় আছিলে যেতিয়া শিক্ষাগুৰু সন্মুখৰ পৰা আহি থাকে আমাৰ দেউতাহঁতে যদি চাইকেল চলাই গৈ থাকে চাইকেলৰ পৰা নামি যায় খোজকাঢ়ি পিনে আমিও এটা সময় পাৰ কৰিছো যেতিয়া আমি ৰাস্তাত শিক্ষাগুৰুক দেখা পাওঁ আমি শিক্ষাৰ্থী হিচাপে আমি কি কৰো আমি হাতযোৰ কৰি নমস্কাৰ কৰো আমি ভৰি চুই মানে আশীৰ্বাদ লওঁ সেই দিনটো কেতিয়াবাই নোহোৱা হৈ গ'ল কিন্তু ইমান যে বেয়া দিন আহি পৰিব মানে আমিও ভাবা নাছিলো কাৰণ এটা টাইমত আমিও পঢ়ি শুনিয়ে আহিছো এইখিনি সময় পাইছো এইখিনি ডাঙৰ হৈছো যিখিনিত আজি য'ত আছো বা য'ত নাই এইটোতো এটা ছাত্ৰ সন্থা বুলি আমাৰ যিটো এটা ডাঙৰ সংগঠন মানে অগণতান্ত্ৰিকৰ পৰা লৈ কেনে চৰকাৰী ক্ষেত্ৰৰ পৰা লৈ কেনে সকলো ক্ষেত্ৰতে যে আমাৰ মানে মাত দিয়া আমাৰ তীব্ৰ আন্দোলন গঢ়ি তোলা তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা এই যিটো দলটো আমাৰ এই দলটো আজি নিমাত কিয় শিক্ষাগুৰু এগৰাকী যেতিয়া মাটিত বাগৰি পিনে ক্ষমা খুজিব লগা হ'ল মাচুল সংগ্ৰহ ক্ষেত্ৰতে হওক বা কাৰণ যিয়ে নহওক এনেকে দীঘলীয়া হৈ মাটিত যে ক্ষমা খুজিবলগীয়া হ'ল আজি আমাৰ ডাঙৰীয়া ক'ত আজি তেখেতক আমি বিচাৰি আছো আমি বিচাৰি পোৱা নাই তেখেতক দেখা পোৱা নাই তেখেত ক'ত ডাঙৰীয়া আপুনি ক'ত সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া আপুনি ক'ত আমি বিচাৰি আছো আপোনাক সেই আমাৰ ছাত্ৰ সন্থাৰ মানে আমাৰ ছাত্ৰ ছাত্ৰীসমূহ এই শিক্ষাৰ্থীসমূহ এই যে প্ৰতিবাদ কৰি পিনে শিক্ষাগুৰু এগৰাকীক যে ক্ষমা খুজালে সেই কেছটোত আপুনি ক'ত আমি বিচাৰি আছো ডাঙৰীয়া আপোনাৰ কিবা এষাৰ মাত লাগে আমাক বিচাৰি আছো কাৰণ আপুনিতো চৰকাৰৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক আপুনিতো তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাত আপোনালোকৰ বহুত হাত আছে এটা সময়ত আমিও ছাত্ৰ আছিলো এটা সময়ত আমিও আপোনালোকৰ দল সংগঠনৰ মানুহ আছিলো হয়নে নহয় কিন্তু ক'ত আপোনালোকে ক'ত আজি কি কব ৰাইজ কি কব এইবোৰ শিক্ষাৰ্থী হ'লনে এই যে তিনিচুকীয়াৰ যে শলমাৰা নে কি আছিলে জাগাটো নহয় কি আছিলে তেনেকুৱা কিবা এটা আছিলে নামটো তিনিচুকীয়াৰ যিটো কেছটো তাতে কিবা এটা মাচুল সংগ্ৰহ লৈ কেনে তীব্ৰ প্ৰতিবাদ কৰিলে শিক্ষাগুৰু এগৰাকীয়ে মাটিত বাগৰি ক্ষমা খুজিব লগা হৈছে শিক্ষাৰ্থীৰ সন্মুখত চাই পিনে মোৰে চকু পানী ওলোৱা হৈছে আৰু সিহঁতৰ কিন্তু লাজে নাপালে তোমালোকে শিক্ষাৰ্থী নহয় তোমালোকৰ ভৱিষ্যত বাদ দিয়া মই ক'লো ন তোমালোকৰ বৰ্তমানতে ঘূণে ধৰা একো নাই বৰ্তমান এয়া আধুনিকতা এয়া আমাৰ নৱপ্ৰজন্ম এয়া আমি প্ৰাউড ফিল কৰিব লাগে আমি গৌৰৱ কৰিব লগা আমাৰ নৱপ্ৰজন্ম এয়া আমাৰ নৱপ্ৰজন্ম লাজ নাই লেই ক'লেও লাজ নাই নাই ইহঁতক কোৱা নাযায় ইহঁতেতো মেইন ছাত্ৰ সন্থা আমাৰ ছাত্ৰ হয় ন তেখেতসকলেতো তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিছে মাচুল সংগ্ৰহ লৈ কেনে ঠিকে আছে ব্যক্তিগত খণ্ডৰ স্কুলত কিবা মাচুল সংগ্ৰহ লৈ কেনে প্ৰতিবাদ গঢ়ি তুলিছে ঠিকে আছে কিন্তু শিক্ষাগুৰু এগৰাকীক যে মাটিত বগৰাই আপোনালোকে ক্ষমা খুজালে সেইটোত কিন্তু আপোনালোকে লাজ নাপালে নহয় ক'ত পাব ডাঙৰ সংগঠন ডাঙৰ নেতা আছিলে তাতে কোনোবা এজন নাজানো যে নেতাজনৰ নাম নাজানো যোনে এনেকে আঙুলি দেখাই মাৰিব বাকী মই ভিডিঅ'টোত মাৰা দেখা নাই হয়তো পিছত হাত উঠাইছেও শিক্ষাগুৰু এগৰাকীক তেখেতে বোলে আগত সেই নেতাজন বোলে সেই শিক্ষাগুৰুজনীৰ এগৰাকীৰ মানে আমাৰ এটা সময়ত শিক্ষাৰ্থীয়ে আছিলে এটা সময়ত ষ্টুডেণ্ট আছিলে সেই টিচাৰ গৰাকীৰ মানে
সেই যোনজনে আঙুলি দেখাই দেখাই মাৰিব বাকী মানে হাত উঠাব বাকী নহয় হাত উঠাইছে বুলি ক'ব পাৰি সেইজন এটা সময়ত তেখেতৰে ষ্টুডেণ্ট আছিলে নীলাজ লাজ নাই এয়া নৱপ্ৰজন্ম এয়া আমাৰ আধুনিকতা এয়া আমি গৌৰৱান্বিত নেকি গৌৰৱ আৰু গৌৰৱ কৰিব লাগে আমি হো লেই চেই ধন্য একেবাৰে ধন্য ডাঙৰীয়া আপোনালোকৰ মাত পাম বুলি আশা কৰিলো ধন্য এই শিক্ষাৰ্থীসমূহক ধন্য তোমালোকে তোমালোকৰ কি প্ৰতিবাদ ৱাও ধন্য তোমালোকে এক্সাম এই বৰ্তমানৰ ষ্টুডেণ্ট বিলাকে পৰীক্ষা নাপাতো বুলি ক'লে ইহঁতৰ পৰীক্ষা পাতো বুলি ক'লে কিবা কোভিডৰ কাৰণে ইহঁতে প্ৰতিবাদ কৰে আমি কোভিডত কেনেকে পৰীক্ষা দিম তাৰপিছত যেতিয়া আকৌ কিবা পাছ কৰাই দিব ফেল কৰাই দিব তেতিয়া প্ৰতিবাদ অকল প্ৰতিবাদ পঢ়াৰ প্ৰতি একোটো নাই শিক্ষাগুৰু এগৰাকী সিহঁতে মাটিত বগৰাই কেনে ক্ষমা খুজাইছে ৱাও এয়া আমাৰ নৱপ্ৰজন্ম এয়া আমাৰ শিক্ষাৰ্থী আজিকালি ধন্য মই মোৰ পিনৰ পৰা মোৰ এই বুকুত হাত থৈ পিনে মই মোৰ দুৱাই সেই শিক্ষাগুৰু গৰাকীক মই ক্ষমা খুজিছো আমাৰ পিনৰ পৰা এটা সময়ত আমিও ষ্টুডেণ্ট আছিলো মেম বাইদেউ আমি বাইদেউ বুলিও মাতিছিলো বাইদেউ আমি ক্ষমা খুজিছো আমিও এটা টাইমত ষ্টুডেণ্ট আছিলো আমিও আপোনালোকৰ শিষ্যৰ দৰে হ'ম আমি ক্ষমা খুজিছো আমাৰ পিনৰ পৰা কিন্তু সেইবোৰে লাজ নাপায় যোৱাৰ আগত আপুনি আঁঠু কাঢ়িছিলে আমি লজ্জিত আমি বহুত বেছি লজ্জিত আমি নিজক লৈ লেই চেই আজি ধন্য